ফ্ৰেণ্ডছ আপোনালোকক আমাৰ চেনেল MSB Sistersলৈ মই মিগাক্ষী আৰু মই বিৰিনাই স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰত মই এটা ৰেচিপি লৈ আহিছোঁ। এতিয়া ঠাণ্ডা দিনত ভাটিবেলা সময়ত আমাৰ কিবা এটা চটপটা খাবলৈ বহুত মন যায় থাকে, গতিকে আজি মই ভাবিলোঁ আপোনালোকৰ ওচৰত এটা ৰেচিপি লৈ আহোঁ, আলু চপৰ ৰেচিপি। এয়া চাওক। এই আলু চপ ৰেচিপিটো কেনেকৈনো বনালোঁ, অতি সহজকৈ বনাইছোঁ। আপোনালোকৰ ওচৰত দেখাই দিম, আপোনালোকেও বনাই খাব পাৰিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কিমান ধুনীয়া হয়। এয়া চাওক ইমান ধুনীয়া ছফ্ট হৈছে, আপোনালোকে এবাৰ বনাই খাই চাব। ভাজিটোৰ বাবে আপোনালোকে গাজৰ বা ঘৰত যি চব্জি থাকে ল'ব পাৰে। মই লৈছোঁ বন্ধাকবি, 3টা আলু, 4ডাল ফ্ৰেঞ্চ বিন, 2টা জলকীয়া, 1টা পিঁয়াজ আৰু বাদাম। আৰু এতিয়া এইখিনি মই মিহি মিহিকৈ কাটি লৈছোঁ। প্ৰায় 2 কাপ জোখৰ বন্ধাকবি এয়া মই কাটি লৈছোঁ, পিঁয়াজ আৰু এইখিনি গোটেইখিনি মই মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া আলুকেইটা সিজাই ল'ব লাগিব। আপোনালোকক এইখিনিতে এটা টিপছ দিছোঁ, আলুকেইটা আপোনালোকে বাকলিৰ সৈতে সিজাব। মই বেছি ডাঙৰ কাৰণে দুফাল দুফালকৈ লৈছোঁ। এনেদৰে সিজালেও হ'ব, নহ'লে গোটাই গোটাই সিজাব। যদি আপোনালোকে দালি বা কিবাহৰ পৰা উঠাই দিয়ে, তেতিয়া কিন্তু আলু চপটো ভাল নহ'ব, বিজলুৱা হৈ যাব আলুখিনি আৰু পিছত ভাঙি যোৱাৰ চান্স থাকিব। এতিয়া এটা কেৰাহীত মই 3 চামুচমান জোখৰ মিঠাতেল দি লৈছোঁ। এতিয়া তেলখিনি গৰম হোৱাৰ পাছত ইয়াত পিঁয়াজখিনি দিম আৰু গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিম। আপোনালোকক মই এইখিনিতে এটা টিপছ দিম, আপোনালোকে চব্জিখিনি কাটাৰ আগতেই ধুই ল'ব। যদি পানী পানী হৈ থাকে, পিছত আলু চপটো ভাল নহ'ব। এতিয়া ইয়াত মই জলকীয়াখিনিও দি দিছোঁ। ভাজিটো একদম শুকানকৈ ভাজিব লাগিব। এতিয়া ইয়াতে ফ্ৰেঞ্চ বিনখিনিও দি দিছোঁ আৰু পুনৰ এইখিনি ভাজিব লাগিব। কিছু সময় এনেদৰে ভাজি থকাৰ পাছত ইয়াত বন্ধাকবিখিনিও দি দিব লাগিব আৰু অলপ সময় ভাজি থাকিব লাগিব। মই কোনো ধৰণৰ ইয়াত বেলেগ মছলা ব্যৱহাৰ নকৰোঁ, অকল নিমখ আৰু হালধি দিম। এয়া সোৱাদ অনুসৰি মই নিমখ দিলোঁ আৰু অলপমান হালধি দি দিছোঁ। ইয়াৰ বাহিৰে কোনো ধৰণৰ মই মছলা ব্যৱহাৰ নকৰোঁ। আপোনালোকে যদি কিবা মছলা ব্যৱহাৰ কৰিম বুলি ভাবে, তেনেহ'লে দিব পাৰে নিজৰ সোৱাদ অনুসৰি। যদিও চিম্পুলকৈ বনাইছোঁ, খাবলৈ কিন্তু বহুত টেষ্টি হয়। আপোনালোকে এবাৰ বনাই খাই চাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। এতিয়া ভাজিখিনি অকণমান সময় ঢাকি পেলাই সিজিবলৈ দিম আৰু ফ্লেমটো কমাই দিম। এয়া চাওক, আমাৰ ভাজি প্ৰায় ৰেডি হৈছে আৰু ভাজিখিনি ধুনীয়াকৈ শুকানকৈ ভাজিব লাগিব, যাতে তাত পানী ৰখি নাযায়। আৰু ইয়াতে এতিয়া বাদামখিনি দি পেলাই আকৌ অকণমান সময় ভাজিব লাগিব। এনেদৰে ভাজিখিনি ধুনীয়াকৈ শুকান হৈ আহিলে আমাৰ ভাজিটো ধুনীয়াকৈ ৰেডি হৈ যাব। এয়া আমাৰ ভাজি ৰেডি হৈ গ'ল। এতিয়া মই আলুকেইটা পিটিকি ল'ম। ইয়াত এতিয়া 3 চামুচমান জোখৰ আটা দিব লাগিব। আটা বা ময়দা যি দিয়ে আপোনালোকৰ কথা, মই আটা দিছোঁ। ফাৰ্ষ্টতে মই 2 চামুচ দিছিলোঁ, পিছত আকৌ 1 চামুচ দি দিছোঁ আৰু ইয়াত সোৱাদ অনুসৰি নিমখো দিব লাগিব। এয়া আমাৰ আলু পিটিকা ৰেডি হৈ গ'ল। এতিয়া আপোনালোকে কাটা বিস্কুট বা যিকোনো ধৰণৰ বিস্কুট লৈ ল'ব পাৰে। মোৰ তাত কাটা বিস্কুট নাছিল কাৰণে মই বেলেগ বিস্কুটকে ল'লোঁ। এতিয়া আলু পিটিকাটোৰ পৰা অলপমান আলু লৈ পেলাই এনেদৰে শ্বেপ দিব লাগিব আৰু ইয়াত ভাজিখিনি এনেকৈ ভৰাই ধুনীয়াকৈ আলু চপৰ শ্বেপটো দিব লাগিব। মই দেখুৱাৰ দৰে আপোনালোকে এনেদৰে গোল কৰি ল'ব। একদম সহজ। ধুনীয়াকৈ এনেদৰে মিলাই মিলাই গোল কৰি আলু চপৰ শ্বেপটো দি ল'ব। এনেদৰে মই গোটেইকেইটা আলু চপ বনাই লৈ বিস্কুটত এনেদৰে ঘূৰাই ঘূৰাই লগাই দিম। অকণমান হেঁচা মাৰি মাৰি দিব, যাতে বিস্কুটৰ গুড়িখিনি তাত লাগি লাগি যায়। ইয়াত আপোনালোকে চুজিও দিব পাৰে বিস্কুটৰ লগতে অলপমান।
এতিয়া এই আলু চপকেইটা ভাজিব লাগিব। মই এটা কেৰাহীত তেল দি পেলাই তেলখিনি গৰম হোৱাত এনেদৰে ফাৰ্ষ্টতে অকণমান ফ্লেমটো বঢ়াই দিব আৰু আলু চপটো দিয়াৰ পাছত ফ্লেমটো কমাই পেলাই, একদম কমাবও নালাগে, এনেদৰে ভাজি ল'ব। আমাৰ চেনেলটো এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ লাইক কৰিব। এই আলু চপকেইটা মই এনেদৰে ভাজি লৈছোঁ। দেখিছেনে কি ধুনীয়া কালাৰ এটা আহিছে। এতিয়া মই আলু চপটো উঠাই দিম। এনেদৰে গোটেইকেইটা আলু চপ ভাজি ল'ব লাগিব। এয়া চাওক, বহুত টেষ্টি। আপোনালোকে বনাই খাই চাব এবাৰ আৰু মোক কেনেকুৱা পালে কমেণ্ট কৰি জনাব। চচৰ লগত খাবলৈ টেষ্টি হয়। থেংক ইউ।